একো নাই লোকেল MLA হিচাপে মই আহিছোঁ কাৰণ MLA হোৱাৰ পিছত মই এবাৰ আহিলোঁ কিন্তু অকল মই দংবান চাবলৈ আহিছিলোঁ কিন্তু আজি মন্ত্ৰী হোৱাৰ পিছত আকৌ মই বিভিন্ন কামত ব্যস্ত থাকিলোঁ গতিকে সেইকাৰণে আজি সানডে আজি সমষ্টিৰ বিভিন্ন ঠাইত গৈ ৰাইজৰ লগত এটা এনে দেখা দেখি কৰিছোঁ কি কি সমস্যা আছে কোনোবা মই নাথাকাত সুযোগ পোৱা নাই গুৱাহাটীত যায়ও মানে কেতিয়াবা লগ নাপায় এইটোৰ কাৰণে মই নিজে আজি তেনেকুৱা বিষয়বিলাক বুজি ল'ম জানি ল'ম যাতে মই বিভাগবিলাকক নিৰ্দেশ দি পালে মানে সেই কামবিলাক কৰাই দিব পাৰোঁ তো আজি আহি বহুত কথা জানিলোঁ তো কালি পৰহিৰ পৰা বিভাগীয় মানুহখিনি ইয়াত আহি এই গোটেই সমস্যাবিলাক চাই মেলি তেওঁলোকে মানে ব্যৱস্থা ল'ব। স্যার বাগানপাৰা অঞ্চলত যিবিলাক ঘাট বাট পথ আছে অতি মানে অচল হৈছে ভিতৰুৱাবিলাকতো ক'বই নোৱাৰি কি ক'ব সেইকাৰণে কৈছোঁ সেইটোৰ কাৰণে মই আজি আহিছোঁ এতিয়া চবে কৈছে মোক জনাইছে এপ্লিকেশ্যনো দিছে এতিয়া সেইকাৰণে PWD মানুহখিনিক মই সেই গোটেইটো চাই সাৰ্ভে কৰি কিমান কিলোমিটাৰ ৰাস্তা টোটেল আৰু কিমান টকাৰ ৰিপেয়াৰিং কাম লাগে নতুন কাম কি লাগে কি দলং আছে সেইটো মই জানি ল'ব বিচাৰিছোঁ যাতে এই বছৰতে আমি সাবমিট কৰি পালে কিছুমান কাম চেংচন কৰি লৈ আমি কাম কৰিব পাৰোঁ গতিকে আজি সেইকাৰণে বহুতখিনি জানিলোঁ PWD অলৰেডি কিছুমান দিছে আমাৰ দিৰিঙৰ দলঙৰ প্ৰপ'জাল অলৰেডি গৈ পালে আৰু আমাৰ কিবাটো বেলেগ এটা কিবা হিতানত দি থৈ দিছে সুবনকাটাৰ পৰা আপোনাৰ নিকাচি যোৱা এই যে ব্ৰিজ ভাঙি আছে এইটোও এটা আৰু বাকী তেনেকুৱাকৈ অন্যান্য ৰাস্তাবিলাকৰ অলৰেডি মানে কি কয় লাইন এষ্টিমেটবিলাক ৰেডি কৰি আছে কিন্তু যিহেতু গাঁৱৰ ভিতৰতো আধা কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ 5 কিলোমিটাৰলৈকে আছে 7 কিলোমিটাৰলৈকে গাঁৱৰ ৰাস্তাও যিটো মেইন PWD নহয় এই ৰাস্তাখিনিও আমি এতিয়া সব সাৰ্ভে কৰিব দিছোঁ এষ্টিমেট কৰিব দিছোঁ না তাৎক্ষণিকতো তেনেকুৱা মানে ল'ব পৰা অৱস্থা নাথাকে গতিকে এইটো আজি কৈছে কথাটো মানে কিছুমান কামটো গতিকে দৈনন্দিন চলি থকাৰ কাৰণে কিবা যদি ব্যৱস্থা হয় কেইদিনমান পিছত ৰাইজে যেনেকৈ বিচাৰে এই ব্যৱস্থাটো হ'ব কিন্তু পাৰ্মানেণ্ট দলং হ'ব লাগিলে আমাক এতিয়া এষ্টিমেট চেংচন তাৰপিছত টেণ্ডাৰ পিছত ৱাৰ্ক অৰ্ডাৰ তাৰপিছতে কামটো হ'ব গতিকে আমি এতিয়া চৰকাৰ নতুন এইবাৰহে বাজেট প্ৰথম বহিব গতিকে এই বাজেটৰ পিছতহে পুঁজি অনুযায়ী কিছুমান কাম আমি চেংচন পাম আৰু হয়তো সেইবিলাকৰ ভিতৰতো এটা হ'ব পাৰে বাগানপাৰা সমষ্টি এইবাৰ উন্নয়ন দেখিব অঞ্চলটোৱে ডেফিনেটলি উন্নয়ন দেখিব উন্নয়নৰ কাৰণে আমি চবে এতিয়া নিজে নিজে লাগি যাব লাগে MLA এজনে চব সম্ভৱ নহয় আজি মই মিনিষ্টাৰ গোটেই মিনিষ্টাৰ বন্ধুসকলক মই ক'ব পাৰোঁ আমাৰ বাগানপাৰাৰ যিকোনো সমস্যাৰ কাৰণে কিন্তু এই সমস্যাবিলাক আমি চিনাক্ত কৰিব লাগে লোকেল মানুহখিনিয়ে লোকেল লিডাৰখিনিয়ে গতিকে চবে যদি এইটো ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে যে বাগানপাৰাত কি লাগে নবস্তিত কি লাগে আমাৰ জপাত কি লাগে আমাৰ মানে সুবনখাটাত কি লাগে এইফালে চিৰালফাৰে কি লাগে খাগৰাবাৰীত কি লাগে এইবিলাক যদি আমি সব ঠিক ঠাক কৰি লওঁ তেতিয়া দ্ৰুত গতিত আমি সব কাম কৰিব পাৰিম এতিয়া চোৱা মানে এইবাৰ এটা চিকিৎসক দিয়াৰ কথা চিকিৎসা দিব আৰু বাগানপাৰাৰ কাৰণে এম্বুলেন্স এটা মই মানে আলোচনা কৰিছোঁ আমাৰ NRLৰ পৰা এতিয়া এটা এম্বুলেন্স আমাক দিব অতি শীঘ্ৰে গতিকে এম্বুলেন্স এটাতো হ'বই ইয়াৰ পিছত ডক্টৰ এজন আৰু উপযুক্তভাৱে দিব ইয়াৰ পিছত বাকীটো মই চেষ্টা কৰি আছোঁ যে বাগানপাৰাৰ হস্পিটেলটো আমি আপগ্ৰেড কৰি ফালে কেনেকৈ 30 বেডেড মিনিমাম হস্পিটেল আমি এতিয়া কৰিব পাৰোঁ তাৰপিছত আৰু বাকী পৰ্যায়টো কৰি যাই থাকিম সুবনকাটা বা অন্যান্য আংগাৰদোৱা এইবিলাকতো আমি এতিয়া মানে ডেভেলপ কৰিব লাগিব এইটো মই গুৰুত্ব দি আছোঁ